ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মোৰ লাষ্ট দুটা ভিডিঅ' চাইছা তেতিয়াহ'লে তোমালোকে ভৌতিক ৰাশি আৰু ভৌতিক ৰাশি দুই প্ৰকাৰৰ বুজি পালা। প্ৰথমতে আমি ভৌতিক ৰাশিক ভাগ কৰিছিলোঁ মৌলিক আৰু লব্ধ ৰাশি। তাৰপিছত আমি দেখিলোঁ ভৌতিক ৰাশি আৰু দুই প্ৰকাৰে ভাগ কৰিব পাৰি, এটা হৈছে ভেক্টৰ আৰু এটা হৈছে স্কেলাৰ। আজি আমি কথা পাতিম এককৰ বিষয়ে। যিহেতু ভৌতিক ৰাশি এটা সম্পূৰ্ণৰূপে প্ৰকাশ কৰিবৰ বাবে এককৰ বহুত প্ৰয়োজন। একক নোহোৱাকৈ এটা ভৌতিক ৰাশি আমি প্ৰকাশ কৰিব নোৱাৰোঁ। গতিকে আমি আজি আমাৰ টপিকটো হ'ব একক। তো একক হৈছে কিছুমান আন্তৰ্জাতিকভাৱে ধৰি লোৱা কিছুমান ষ্টেণ্ডাৰ্ড, যাৰ সহায়ত আমি প্ৰত্যেকটো ভৌতিক ৰাশিক আমি প্ৰকাশ কৰোঁ। এতিয়া ধৰা তুমি এখন দোকানলৈ গৈছা, দোকানত গৈ পেলাই যদি কোৱা যে তোমাক আলু লাগে 2, তেতিয়াহ'লে তোমাক দোকানীজনে কি দিব? খুব বেছি 2টা আলু দি পঠাই দিব, কিন্তু তুমি বুজাইছিলা 2 কেজি আলু লাগে। কিন্তু তুমি যদি এককটো প্ৰকাশ নকৰা তেতিয়াহ'লে মানুহজনে বুজি নাপাব, আৰু ফলস্বৰূপে তুমি বিচৰা 2 কেজিৰ জেগাত তোমাক 2টা আলু দি পঠাই দিব। তো গতিকে তেনেকৈ তুমি যদি এখন কাপোৰৰ দোকানলৈ যোৱা আৰু কাপোৰৰ দোকানীজনক যদি তুমি কোৱা যে মোক এইটো 2 লাগে তেতিয়াহ'লে বা 5 লাগে, তেতিয়াহ'লে তোমাক কিনো দিব পাৰিব তেওঁ? গতিকে প্ৰত্যেকটো ভৌতিক ৰাশিক সম্পূৰ্ণৰূপে প্ৰকাশ কৰিবৰ বাবে সংখ্যা এটাৰ প্ৰয়োজন হয়, তাৰ লগত এটা ষ্টেণ্ডাৰ্ড এককৰ প্ৰয়োজন হয়। তো আমি সেই এককৰ বিষয়ে পঢ়িবলৈ গৈ আছোঁ। 1971 চনত আন্তৰ্জাতিকভাৱে এখন কনফাৰেন্স হৈছিলে, য'ত কেইজনমান বিজ্ঞানীকে বহি এই ষ্টেণ্ডাৰ্ডখিনি নিৰ্ধাৰণ কৰিছিলে, আৰু সেই ষ্টেণ্ডাৰ্ডখিনি আমি এতিয়া ব্যৱহাৰ কৰোঁ, যাক আমি একক বুলি কওঁ, বা ইংৰাজীত আমি ইউনিট বুলি কওঁ। এতিয়া ফাণ্ডামেণ্টেল কোৱান্টিটি মানে মৌলিক ৰাশি যিহেতু 7টা আছে, আৰু সেই মৌলিক ৰাশিকেইটাৰ সহায়ত আমি বাকীকেইটা লব্ধ ৰাশি উলিয়াব পাৰোঁ, লব্ধ ৰাশি গণনা কৰিব পাৰোঁ, বা লব্ধ ৰাশিৰ যোগমাগ কৰিব পাৰোঁ মৌলিক ৰাশিৰ সহায়ত। গতিকে মৌলিক ৰাশিকেইটাৰ যদি আমি একক জানো তেতিয়াহ'লে আমি লব্ধ ৰাশিকেইটাৰো একক উলিয়াব পাৰোঁ। তো গতিকে প্ৰথমে আমি প্ৰথমতে গম পাই লওঁ মৌলিক ৰাশিকেইটাৰ এককনো কি। এইকেইটা 7টা মৌলিক ৰাশি তোমালোকক মই আগতে কৈছিলোঁ। 7টা মৌলিক ৰাশি কি কি আছে? দৈৰ্ঘ্য, ভৰ, সময়, উষ্ণতা, বৈদ্যুতিক প্ৰবাহ, পোহৰ প্ৰাবল্য, পদাৰ্থৰ পৰিমাণ। এইখিনি যিখিনি মই লিখিছোঁ সেইখিনি হৈছে এছআই একক, তাক কয় এছআই একক। একক আমি দুই প্ৰকাৰৰ একক ব্যৱহাৰ কৰোঁ। এবিধ হৈছে এছআই ছিষ্টেম ইণ্টাৰনেশ্যনেল, আন্তৰ্জাতিকভাৱে ধৰি লোৱা ষ্টেণ্ডাৰ্ড এককখিনিক আমি এছআই একক বুলি কওঁ, যিখিনি আমাৰ বিজ্ঞানত, টেকন'লজিত বা কমাৰ্চিয়েল ইউজত সদায় ব্যৱহাৰ হয় বা ব্যৱহাৰ হৈ আহিছে। তো তাৰ এছআই এককখিনি মই ইয়াত লিখিছোঁ। কাৰ এছআই একক লিখিছোঁ? মৌলিক ৰাশিৰ। মৌলিক ৰাশিখিনি এইখিনি 7টা মৌলিক ৰাশি, আৰু 7টা মৌলিক ৰাশিৰ এছআই একক দৈৰ্ঘ্যৰ মিটাৰ, ভৰৰ কিলোগ্ৰাম, চৰ্টত লিখিছোঁ মই কিলোগ্ৰাম, সময় ছেকেণ্ড, উষ্ণতাৰ কেলভিন, বৈদ্যুতিক প্ৰবাহৰ এম্পেয়াৰ, আৰু পোহৰ প্ৰাবল্যৰ কেণ্ডেলা, পদাৰ্থৰ পৰিমাণ মল। আৰু প্ৰত্যেকৰে চিহ্ন আছে, আমি চিহ্ন ব্যৱহাৰ কৰোঁ। আমি গোটেইখিনি ডাঙৰকৈ যেনেকৈ আমি ধৰা লিখিবলৈ গৈছোঁ দৈৰ্ঘ্যত আমি ধৰা 10 মিটাৰ বুলি নিলিখোঁ, আৰু মিটাৰ নিলিখোঁ, 10 মিটাৰ লিখিম, আমি এল লিখিম অকল। তো গতিকে আমি এই গোটেইটো লিখাৰ আমাৰ প্ৰয়োজন নহয়, আমি অকল তাৰ এককটো চিহ্নটো লিখিলে আমাৰ হৈ যায়। তেনেকৈ এইকেইটা বস্তু তোমালোকে আগতে পাইছিলে। এই পদাৰ্থৰ পৰিমাণ মল, এইটো মই আকৌ কৈছোঁ, আমি 3rd চেপ্টাৰ কেমেষ্ট্ৰি 3rd চেপ্টাৰত আমি পঢ়িম মল কাক বোলে, মল কি বস্তু। এইকেইটা হৈছে 7টা হৈছে মৌলিক ৰাশিৰ এছআই একক, যাৰ সহায়ত আমি লব্ধ ৰাশিৰ একক উলিয়াব পাৰিম। আৰু এই এছআই এককৰ লগতে কিছুমান CGS এককো আমি কেইটামান ৰাশিৰ কাৰণে ব্যৱহাৰ কৰোঁ, যেনেকৈ দৈৰ্ঘ্যৰ কাৰণে আমি চেণ্টিমিটাৰ ব্যৱহাৰ কৰোঁ। এতিয়া শুনা, CGS এককটো আচলতে ইমানেই সৰু একক, ইহঁতৰ আমি CGS এককো ব্যৱহাৰ কৰোঁ। CGS, C মানে চেণ্টিমিটাৰ, G মানে গ্ৰাম, S মানে ছেকেণ্ড। তো এককটো লিমিটেশ্যন আছে, মানে অসুবিধা আছে। অসুবিধাটো কি? কিছুমান ৰাশিক যদি আমি চেণ্টিমিটাৰত মানে CGS এককত প্ৰকাশ কৰিবলৈ যাওঁ তেতিয়াহ'লে সিহঁতৰ মান ইমানেই সৰু হৈ পৰে যে আমাৰ অসুবিধা হয়, বুজিবলৈ অসুবিধা হয়, কেলকুলেশ্যনত অসুবিধা হয়। গতিকে আমি CGS এককটো খুব কমকৈ ব্যৱহাৰ কৰোঁ। বেছি ব্যৱহাৰ কৰা এককখিনি হৈছে এছআই একক। এতিয়া CGS এককত তিনিটা CGS একক ছিষ্টেমত তিনিটা ভৌতিক ৰাশিৰ একক আছে, যেনেকৈ চেণ্টিমিটাৰ হৈছে দৈৰ্ঘ্যৰ, গ্ৰাম হৈছে ভৰৰ, S মানে ছেকেণ্ড মানে হৈছে সময়ৰ একক। তো এইটো আমি ব্যৱহাৰ কৰোঁ, যদিও খুব কমকৈ ব্যৱহাৰ কৰোঁ।
তো মেইন আমাৰ দৰকাৰী বস্তুখিনি হৈছে এছআই একক তো এছআই এককখিনি তোমালোকে জানিবই লাগিব এছআই একক নাজানিলে আমাৰ অংক কৰাত বা অংক ক্যালকুলেশনত আমাৰ অসুবিধা হ'ব সিম্বলখিনি মনত ৰাখিবা তাৰ এককখিনিৰ নাম মনত ৰাখিবা আৰু লগতে এইখিনিক এছআই একক বুলি কয় মই কয়বাৰ কৈছো সিজিএস এককটো ফুল ফৰ্ম হৈছে সেন্টিমিটাৰ গ্ৰাম সেকেন্ড যেটো আমি কমকৈ ব্যৱহাৰ কৰো কাৰণটো কি ইহত সিজিএস সিস্টেমত যদি আমি কাৰবাৰ মানে কিবা ভৌতিক ৰাশি প্ৰকাশ কৰো বহুত সৰু হৈ যায় ভ্যালুটো এই কাৰণে আমি সিজিএস সিস্টেমটো কমকৈ ব্যৱহাৰ কৰো দেন নেক্সট কথাটো হৈছে আমি এতিয়া কথা পাতিম লব্ধ ৰাশিৰ একক আমি কেনেকৈ বাহিৰ কৰিব পাৰো মানে কেনেকৈ নিৰ্ণয় কৰিব পাৰো চোৱা যদি আমি ধ্ৰুটি বুলি যদি কওঁ তেতিয়ালে ধ্ৰুটিৰ ফৰ্মুলা হৈছে দূৰত্ব ডিভাইডেড বাই সময় এতিয়া ইয়াৰ এছআই একক আমি কেনেকৈ নিৰ্ণয় কৰিম সময় দূৰত্বৰ কি আছিল দূৰত্ব মানে দৈৰ্ঘ্য এটা বস্তুৰ এটা এন্ডৰ পৰা নেক্সট এন্ডটো লৈ যেটো মানে দৈৰ্ঘ্য তাকে আমি দূৰত্ব বুলি ক'ব পাৰো মানে এটা জায়গাৰ পৰা নেক্সট এটা জায়গালৈ তুমি যোনটো ৰাস্তাইদি গৈছা সেই ৰাস্তাটোৰ সেই পথটোৰ মুঠ দৈৰ্ঘ্যকে দূৰত্ব বোলে গতিকে দূৰত্ব অন্য একো নহয় দৈৰ্ঘ্যই হ'ব গতিকে দৈৰ্ঘ্যৰ একক আৰু দূৰত্বৰ একক একে হ'ব গতিকে দূৰত্বৰ জায়গাত আমি কি পঢ়াম দূৰত্বৰ একক হিচাপে আমি কি পঢ়াম মিটাৰ সময় একক আমি কি পঢ়াম সেকেন্ড গতিকে ধ্ৰুটিৰ এছআই একক হৈ গ'ল মিটাৰ পাৰ সেকেন্ড যাক আমি এনেকেও লিখো মিটাৰ পাৰ সেকেন্ড ঠিক আছে সেকেন্ড টু স্মল লেটাৰ সেকেন্ড ঠিক আছে তেনেকে যদি মই আৰু ধৰা ভলিউমৰ মানে আয়তনৰ একক যদি মই তোমালোকক উলিয়াই দেখুৱাও তেতিয়ালে কেনেকৈ উলিয়াবা চোৱা আয়তন যেনেকৈ ধৰা মই কিউবৰ আয়তনৰ কথা যদি কওঁ কিউব এটাৰ আয়তনৰ চিহ্ন হৈছে ভি একাৰণে মই ভি লিখিছো আৰু তাৰ ফৰ্মুলাটো হৈছে এল কিউব এতিয়া এল মানে কি বাহুবিলাকৰ দৈৰ্ঘ্য তো বাহুবিলাকৰ দৈৰ্ঘ্যটোৰ এটা দৈৰ্ঘ্যৰ একক এম মানে মিটাৰ তো মিটাৰ কিউব হ'ব বুজি পালা তো গতিকে আমি যদি মৌলিক ৰাশিৰ একক জানো তেতিয়াহ'লে আমি বাকি লব্ধ ৰাশিখিনিৰো একক উলিয়াব পাৰো